চক্ৰবেহুখন বুজিবলৈ খাম বুজিব বিচাৰোঁ মোৰ জীৱনৰ চক্ৰবেহুখন আৰম্ভণি ক'ত আৰু তোকে চৰ মাৰি দিব চৰি দোস্ত আরে কান ধরছো আরে আব্দুল লৈছো অলপ পাগল নাকি কিন্তু বন্ধু তই দুখ কৰিছ তোৰ পৰা ককাই কথা লুকুৱাৰ বাবে খং কৰিছ হাৰে কোনো আপোন মানুহ নাই বুলিয়ে কৈ দিছোঁ কিন্তু মোৰ কোন আছে না মা আছে না বাবা আছে না তোৰ নিচিনা এটা আপোন ভাল ককা আছে তথাপিতো লজ্জা নকৰাকৈ হাঁহি আছো ন আৰে হাঁহিহে জীৱন ঐ পাহাৰ হাঁহ হাঁহ বুলি কৈছোঁ নহয় নেহা ন হেল্ল' মই লাহনী ফুকন আচলতে মোৰ নামটো এনেকৈ ডিৰেক্ট কৰি দিলে ভুল বুজিবা মোৰ নামৰ আঁৰত এটা বেকগ্ৰাউণ্ড ষ্টৰি আছে শুনিবা নুশুনো তেন্তে শুনা মই যেতিয়া মাৰ গৰ্ভত আছিলোঁ তেতিয়া মা দেউতাৰ আশা আছিল এজনী ধুনীয়া টিপলেট ছোৱালী হ'ব সেয়েহে আগতীয়াকৈ গণকৰ্ষৰ নামটো চোৱাইছিল লাহৰী কিন্তু সময়ত মানে প্ৰডাকশ্যনটো উল্টা হৈ গ'ল ছোৱালী ঠাইত মই হ'লোঁ ছোৱালী ঠাইত ল'ৰা হ'লোঁ যদি কিন্তু নামটো দখলাত সেয়েহে মোৰ নাম লাহৰী ফুকন লাহৰীটো নাম ফুকনটো উপাধি লাগে কি কাপোৰ চিলাবা লেডিজ ষ্টাইলত মোটা কাপোৰ চিলাব এইডাল আকৌ কিহৰ ভাল লজ্জা নালাগে মামা মামা চোৱাই না মোক কেনেকৈ কৈছে ঐ এইটো বোলে তোৰ মামা সেইটো মামা নহয় মামাৰ ক্ষমা লাহৰী বেছি অসভ্যালি সহ্য নকৰিম মই আচ্ছা এই দোকানখন থকা মাটিখিনিৰ মালিক কোন মই কিয় আৰু এখেতে যে সেয়া কৰিছে কি ভূমি হ'ল মা মাক সদায় সেৱা কৰিব লাগে আচ্ছা কোৱাচোন কিমান টকা বিক্ৰী কৰিবা সেই মাটিখিনি মাকক সেৱাও কৰে আৰু কিনিব আচৰিত দুটা চৰিত্ৰৰ মানুহ দে কোন মোৰ বন্ধু ৰাজা হয় মামা এওঁলোকক মই বেকগ্ৰাউণ্ড ষ্টৰিটো ক'লোঁ ধুনীয়াকৈ শুনিছে ইম্প্ৰেছ আপুনি কোনো নাজানো মহাশয় কিন্তু সেই মাটিখিনি মোক মোৰ দেউতাই দি থৈ যোৱা এটা কথাই কৈছে যে শিল বালিৰে নভৰাবি সেউজীয়া কৰি ৰাখিম একো কৰিব নোৱাৰিলোঁ জীৱনটোত সেই দোকানখন দি যেনে তেনে চলি আছে কিন্তু যেনে তেনে চলিলেও সেই মাটিখিনি কিন্তু মই বিক্ৰী নকৰোঁ টকা সকলো বিক্ৰী হয় ডেকা ল'ৰা টকা লোৱা যি মন যায় কিনি লোৱা আপুনি কিমান টকাত বিক্ৰী হ'ব ঐ চৈ নকবি বেয়া পাওঁ বৃহস্পতি তুংগত থাকিলে সকলো ৰজা মই শনি মহাৰাজক মূৰত বহুৱাই শোভাযাত্ৰা কৰা পগলা ৰাজা চুপচাপ তাত দি যায় আৰু কওকচোন আপুনি কিমান টকাত বিক্ৰী হ'ব দামটো কওক মই দিম কাম কিন্তু মোৰ মতে কৰিব লাগিব গণেশগুৰিত নাচিব লাগিব মেখেলা চাদৰ পিন্ধি ইয়াক লৈ যা থাকিব দিয়ক মই নিজে যাম নহয় একেবাৰে হাতত ধৰি ঢৌকে থাকিবি আচ্ছা ইয়ং মেন তুমি কাক কি হ'বলৈ ক'লে জানানে জানো ই মাটি বিক্ৰী নকৰোঁ বুলি কোৱাৰ পাছতে ইয়াক টকাৰ লোভ দেখুওৱা বেপাৰীটোক কৈছোঁ ভুল হ'লে চৰি বুলি ক'বলৈ নাভাবোঁ একেদৰে আনে ভুল কৰিলে চৰি কোৱাবলৈ একো নাভাবোঁ চৰি কওক আচলতে মই কোন নাজানে কাৰণে ভুলটো কৰিছে আপোনাৰ ভুলটো বৰ বুজাই নামটোতে তাত লুকাই আছে ঈশ্বৰ কিবা আজিলৈকে মই কোনো খেলতে হাৰি পোৱা নাই এইখন খেলতো জিকি পাৰ্থক্যটো তাতেই আপোনাৰ কাৰণে খেল আৰু এই দোকানী দুটাৰ বাবে জীৱন খেলৰ বাবে কোনো জীৱন নিদিয়ে কিন্তু জীৱন বচাবলৈ যিয়ে খেলে নহয় এই জীৱন ল'বও পাৰে আৰু দিবও পাৰে চৰি কওক চৰি কওক চৰি ডাঙৰীয়া বাদ দিয়ক না এইখিনি মাটি বেলেগ মাটি চাওক পাবতো বহুত আছে মাটি মোক এইখিনি মাটিয়ে লাগে নাপাব এসপ্তাহত মই ইয়াত খুটা পুতিম 8 নম্বৰ দিনা নিজে গৈ শ্মশান বুক কৰি থৈ আহিব শোষণ কৰি যোগাৰ মই কৰি দিম আপোনাৰ ঘৰৰ মানুহ আপোনাৰ মুখাগ্নি কৰোঁতে কষ্ট অলপ কম হ'ব
মগজু শান্ত মানে জগত শান্ত কুহুল বেছি কুল নহ'ব গোট মাৰি বৰফ হৈ গ'লে নহয় কোনোবাই কুলফি বনাই খাই পেলাব তাৰপাছত কাৰোবাৰ পেটত সোমাই লৈ মগজু শান্ত জগতো শান্ত কৰি থাকিব আৰু পেটৰ পাছত কলৈ যাবতো জানেই নহয়